নমস্কাৰ, কি খবৰ আপোনালোকৰ? আমাৰ ভালে, যিহেতু আমি কামবোৰ এনেকৈ কৰি গৈ আছোঁ। NCB বক্স দেখিছেনে আপোনালোকে? NCB বক্স আমি আজি বাকী বৰ্ড পাইপ লগোৱা হৈ গ'ল, NCB বক্সটো থাকি গৈছিলে। আজি আকৌ NCB বক্সটো খান্দিবলগীয়া হৈছে, যিহেতু এক খুঁটা কাটি হৈ গ'ল বাৰু। এতিয়া বৰ্তমান আকৌ এক খুঁটা কাটিব আছে বাৰু। এতিয়া মই এনেকৈ খান্দি আছোঁ, দেখিছেনে আপোনালোকে? যিহেতু ইটাবোৰ বহুত টাইট আৰু অলৰেডি প্লাষ্টাৰো আছে। অকণমান কষ্ট হৈছে বাৰু, কষ্ট নোহোৱাকৈ নাই বাৰু, কষ্ট অকণ হৈছে। যিহেতু চেনি হাতুৰি মাৰিবলগীয়া হৈছে বাৰু, অকণ টাইম লাগে। যিহেতু 10টা বজাৰ পৰা এতিয়া 12টা বাজি গ'ল, ইমানটোলৈকে হৈছে বাৰু। যদি ইটাবোৰ টাইট, তাৰ মাজতে মেচিনটো অকণমান প্ৰব্লেম দিলে, মেচিনটো অকণ প্ৰব্লেম ঠিক কৰিলোঁ বাৰু, মই নিজে ঠিক কৰিলোঁ। কাৰ্বনকেইটা অকণ প্ৰব্লেম হৈছিলে আৰু চুইচটো অকণ প্ৰব্লেম হৈছে, যিহেতু ধূলি বহুত হয়। আপোনালোকে দেখিছেনে? চেনি হাতুৰি এনেকৈ মাৰিবলগীয়া হয় দিনটো। আৰু এক খুঁটা